মহান ব্যক্তি ডক্টৰ APJ আব্দুল কালামে কৈছিল, মই যিটো সলনি কৰিব নোৱাৰোঁ সেইটো মানি ল'বলৈ ইচ্ছুক আছিলোঁ। বন্ধু-বান্ধৱীসকল, সংসাৰখনক চোৱা সকলো ব্যক্তিৰে নিজৰ দৃষ্টিভংগী আছে। গোলাপৰ ফুলত কোনোবাই ফুল দেখে আৰু কোনোবাই কাঁইট দেখে। যি ব্যক্তিয়ে যেনেকৈ ভাবে তেওঁ সংসাৰখন তেনেকৈ দেখে। কোনো লোকে সমস্যা দেখে আৰু অন্য কোনো লোকে সুবিধা দেখে। কোনো লোকে জন্মদিনত দুখ কৰে যে বয়স বাঢ়ি গ'ল আৰু কোনোৱে ফূৰ্তি কৰে যে আগৰ বছৰৰ দৰে সুন্দৰ জীৱন এটি আহি আছে। নিজৰ বিচাৰ অনুসৰি মানুহে যেনেদৰে ভাবে তেনেকৈ জীৱন পাৰ কৰে। এবাৰ এজন ৰজাই 4জন অন্ধ লোকক মাতি পঠালে আৰু ৰজাই তেওঁলোকক এটা হাতী দিলে আৰু ক'লে, যি তোমালোকে স্পৰ্শ কৰি আছা তাৰ বৰ্ণনা কৰা। যিজন মানুহে নেজৰ ফালে আছিল তেওঁ ক'লে, হাতী ৰছীৰ দৰে হয়। যিজন ঠেঙৰ ফালে আছিল তেওঁ ক'লে, হাতী গছডালৰ দৰে হয়। যিজন শুৰৰ ফালে আছিল তেওঁ ক'লে যে হাতী সাপৰ দৰে হয়। যিজন পেটৰ ফালে আছিল তেওঁ ক'লে যে হাতী শকত দুৱাৰৰ দৰে হয়। আৰু 4জনে তৰ্কত লিপ্ত হ'ল। বন্ধু-বান্ধৱীসকল, কথা এষাৰ আছে নহয় যে ধানটোৱে প্ৰতি কণটো আৰু মানুহটোৱে প্ৰতি মনটো। মূল কথা এয়ে যে সকলো ব্যক্তিয়ে সকলো বস্তু আৰু ঘটনাক নিজৰ দৃষ্টিৰে দেখা পায়। এজন ব্যক্তি কোনোবাৰ বাবে ভাল হ'ব পাৰে আৰু অন্য কোনোবাৰ বাবে বেয়া। এটাই বস্তু বা চিন্তাৰ ওপৰত ভিন্ন লোকৰ বিভিন্ন মত থাকে। সেয়ে নিজৰ দৃষ্টিভংগীৰে কাম কৰক। যদি আপুনি সুখ বিচাৰে তেতিয়া আপুনি সুখ নিজে আপোনাৰ বন্ধু হৈ যাব। আৰু যদি আপুনি দুখ বিচাৰে তেন্তে দুখে আপোনাৰ লগ নেৰিব। আমি জীৱনত যি বিচাৰোঁ সকলো পাব পাৰোঁ নিৰ্দিষ্ট ৰাস্তাৰ জৰিয়তে, কিন্তু সিদ্ধান্ত আপোনাৰ, আপুনি কি বিচাৰে। জোতাৰ এক প্ৰসিদ্ধ কোম্পানীয়ে আফ্ৰিকাত নিজৰ ব্যৱসায় বহুৱাবৰ বাবে এজন ছেলছমেনক ব্যৱসায়ৰ বাবে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ পঠালে। ছেলছমেনজন তালৈ গৈ দেখিলে যে অধিক লোকৰ ভৰিত জোতাই নাছিল। নিৰাশ হৈ তেওঁ ৰিপৰ্ট পঠালে যে বেয়া খবৰ, ইয়াত কোনেও জোতা নিপিন্ধে। ইয়াত ব্যৱসায় নহ'ব। ইয়াৰ পিছত কোম্পানীয়ে অন্য এজনক পঠাই ৰায় বিচাৰিলে। তেওঁ উৎসাহিত হৈ ৰিপৰ্ট দিলে, ভাল খবৰ, ইয়াত ভাল ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লোকে জোতা নিপিন্ধে। এবাৰ জোতাৰ ব্যৱহাৰ বুজাই দিলে ইয়াত ভাল ব্যৱসায় হ'ব। বন্ধু-বান্ধৱীসকল, আমাৰ জীৱনতো দৃষ্টিভংগীৰ বহুতো প্ৰভাৱ দেখা পোৱা যায়। বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ চাৱনি যোগাত্মক, আপুনি সকলো অসুবিধাৰ মাজতো সুযোগ বিচাৰি উলিয়াব। আৰু যদি আপোনাৰ চাৱনি ঋণাত্মক হয়, আপুনি হাজাৰ সুযোগ থাকিলেও আপুনি সুযোগ বিচাৰি নাপাব। মানুহে সকলো ভুলৰ বাবে আনক দায়ী বুলি ভাবে। আপুনি অলপ সময় ৰওক, ভালদৰে চাওক। পৃথিৱীৰ সকলোকে সলনি কৰাৰ অসফল প্ৰয়াস কৰাতকৈ সহজ নিজক সলনি কৰি পেলাওক। দেখিব সকলো ঠিক হৈ গৈছে। বন্ধু-বান্ধৱীসকল, কোনো সুযোগ আপোনাৰ বাবে দুবাৰ নাহে। দ্বিতীয়টি সুযোগ প্ৰথমটিতকৈ বেছি ভাল বা বেয়া হ'ব পাৰে, কিন্তু এইটো প্ৰথম সুযোগটোৰ নিচিনা হ'ব নোৱাৰে। সেইবাবে উপযুক্ত সময়ত শুদ্ধ সিদ্ধান্ত লোৱাটো বহু প্ৰয়োজন। কিয়নো বেয়া সময়ত লোৱা ভাল সিদ্ধান্তও বেয়া হৈ যায়। তেন্তে বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ভিডিঅ'টি ভাল আৰু উপযোগী লাগিল তেন্তে ভিডিঅ'টি লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টিত কি বেছি ভাল লাগিল। মই আপোনাক লগ পাম আগন্তুক ভিডিঅ'ত, যিয়ে আপোনাৰ জীৱনত যোগাত্মক বিচাৰক ভৰাই দিয়ে আৰু আপোনাক দেখায় এটা শুদ্ধ ৰাস্তা। শুনি থাকক DG মটিভেশ্যন, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।